হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম। মোৰ হাতত আজি একেবাৰে সময় নাই। মই গৈ পাব লাগিব 8টা, 8:30টাতে। গতিকে সোনকালে উঠি গা পা ধুই আজৰি হ'লোঁ। বহুত বেছি ঠাণ্ডা লাগিছিলে কাৰণ মই মূৰ ধুইছিলোঁ আৰু দেখিছে নহয়, টাইম নাই কাৰণে হাততে বস্তু লৈ এনেদৰে খাবলগীয়া হৈছে। আচলতে মই আজি এঠাইলৈ যাম। ক'লৈ যাম, কিয় যাম, ক'ত যাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক। পিছত একেবাৰে গৈ লগ পাই আছোঁ। এইফালে আহি মই কইনাৰ ঘৰ পালোহি। তাৰপিছতে কইনাৰ এইফালে গোঁসাই ঘৰ চাকি দি আছে, ধূপ লগাইছে। তাৰপিছত আপোনালোকক দেখুৱাই দিম। আৰু এয়া যে দেখিছে, এয়া হৈছে কইনাৰ বাইক। আচলতে তাই মোৰ একেবাৰে সৰুকালৰ বান্ধৱী মোন। আজি তাইকো লগ পালোঁ, বহুত বেছি ভাল লাগিলে মনটো। আৰু এতিয়া কইনাক ৰেডি কৰিম আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাই থাকিম ভিডিঅ'ত। হৈছে আমাৰ কইনা দেই। কইনাক আজি মেকআপ কৰিম। আচলতে মোক তাই বহুত বেছি দেৰিকৈহে জনালে আৰু মইতো মাহঁতৰ ঘৰতহে আছোঁ, বস্তুখিনিও অনা নাছিলোঁ। আৰু তাই যিখিনি বস্তু আনিছে সেইখিনিকে ধুনীয়াকৈ সজাই দিম আৰু ন। আৰু এয়া হৈছে কইনাৰ ফাইনেল লুক। আচলতে তাই বহুত বেছি মোক জোৰ কৰিছিলে যে মোৰ হাতত যিখিনি বস্তু আছে সেইখিনিয়ে তুমি মোক কৰি দিব লাগিব। আৰু কেতিয়াবা এনেকুৱা হয় ন যে সঠিক সময়ত সঠিক বস্তু নাথাকিলে যেনেকেই নহওক মিলাবলগীয়া হয়, ঠিক তেনেকুৱাই হৈছিলে আজি মোৰ লগত। আৰু তাই পিছে বহুত বেছি চিম্পুল হয়, একেবাৰে ইমানো বেছি জাক জমকতা ভাল নাপায়। আৰু তাই আছিলে আজি ৰিং চেৰিমনি। আজি আমাৰ কইনা ৰেডি হৈ গ'ল আৰু কেনেকুৱা লাগিছে কোৱা? ভালে লাগিছে। আৰু মই একো বস্তু অনা নাছিলোঁ, মই যিহেতু মাৰ ঘৰতে আছিলোঁ আৰু তাইক খোৱা দেখি ধুনীয়াকৈ সজাই দিছোঁ। তাই যিখিনি বস্তু আছিলে সেইখিনিয়ে ধুনীয়াকৈ সজাই দিছোঁ ন। আৰু এইফালে কইনা ৰেডি। সঁচাকৈ ভাল লাগিছে নাই? ভাল লাগিছে। অঁ, মই যদি বস্তুখিনি আনিলোঁ আৰু ধুনীয়া হ'ল হয়। বাই। এইফালে দেখিছেই নহয়, তাই মোক কিবা এটা দিছিলে। আচলতে মই তাইক নালাগে বুলিয়ে কৈছোঁ, কাৰণ তাইক মোৰ ফালৰ পৰা একোৱে কৰি দিব পৰা নাছিলোঁ। কাৰণ তাইৰ তাত যিখিনি বস্তু আছিলে আৰু তাই ইমানো বেছি মেকআপৰ বিষয়ে নাজানে। সৰু সুৰা কেইটামান বস্তু তাই আনি থৈছিলে। তাই মোক আগেয়ে কৈছিলে যে মই ইমান বেছি নাজানো এইবোৰৰ বিষয়ে, গতিকে মোৰ তাত যিকেইটা আছে আৰু মই আনিছোঁ সেইকেইটাই তুমি মিলাই কৰি মোক দিবা আৰু সজাই কৰি। আৰু তাইও চাগে বিশ্বাস আছিলে মই তাইক ভালদৰে উলিয়াই কৰি দিম বুলি, সেইকাৰণে আৰু ময়ো গ'লোঁ তাই কোৱাৰ লগতেই। আৰু তাই হৈছে আমাৰ ওচৰৰে, একেবাৰে সৰুৰ পৰাই পাইছোঁ। আজি পিছে তাইৰ ৰিং চেৰিমনি। আজিৰ ভিডিঅ'টো ইমানখিনিতে। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই।